খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই প্ৰিয়াক্ষী আপোনালোক সকলোকে দ্য ষ্টৰী টাইমৰ আন এটা ষ্টৰীলৈ স্বাগতম জনাইছো আজি ষ্টৰীটো লিখিছে মোৰ মৰমৰ ভণ্টি প্ৰিয়াক্ষী চুতীয়া আশা কৰো সকলোৱে ভাল পাব ষ্টৰীটোৰ নাম হৈছে অনুপ্ৰেৰণা সো ষ্টৰীটো ষ্টাৰ্ট কৰো এখন গাঁৱত ৰাতুল কমল ৰিয়া নামৰ তিনিজন ভাল বন্ধু আছিল তিনিজন সৰুৰে পৰা একেখন স্কুলতে পঢ়ি আহিছিল ৰাতুলৰ স্বভাৱ চৰিত্ৰ পঢ়াই শুনাই বৰ ভাল আছিল কিন্তু তাৰ ঘৰ বৰ ধনী নাছিল দুবেলা দুমুঠি খাই যেনে তেনে পৰিয়ালটোক পোহপাল কৰিছিল আৰু কমলৰ স্বভাৱ চৰিত্ৰ পঢ়াই শুনাই অলপো ভাল নাছিল পৰীক্ষা হ'লে কমলে ৰাতুলৰ পৰাই চাই চাই লিখিছিল কিন্তু কমলৰ ঘৰ বৰ ধনী আছিল সি ঘৰত যি বস্তুৱে বিচাৰিছিল তাকে পাইছিল ৰিয়া এজনী মধ্যবিত্ত ঘৰৰ সহজ সৰল ছোৱালী লাহে লাহে সিহঁত ডাঙৰ হৈ আহিল আৰু এইবাৰ সিহঁতে মেট্ৰিক পৰীক্ষা দিছিল ৰাতুলে প্ৰথম বিভাগত 4টা বিষয়ত লেটাৰ লৈ পাছ কৰিছে কিন্তু কমলে যেনে তেনে তৃতীয় বিভাগত পাছ কৰিছে আৰু ৰিয়ায়ো ভালদৰে পাছ কৰিলে যিহেতু সিহঁত তিনিওটা ভাল বন্ধু আছিল আকৌ সিহঁতে একেখন কলেজতে নামভৰ্তি কৰিলে লাহে লাহে ৰাতুলে ৰিয়াক ভাল পাবলৈ ধৰিলে আৰু ৰিয়াও ৰাতুলক ভাল পায় অৱশ্যে কমলে ইহঁতৰ প্ৰেমত অলপো সুখী হোৱা নাছিল কিয়নো সিও মনে মনে ৰিয়াক ভাল পাইছিল আৰু তাৰ প্ৰেম সফল হ'বলৈ যিকোনো কাম কৰিছিল এনেদৰে দিনবোৰ বাগৰি গ'ল ৰাতুল পঢ়াত ভাল আছিল যদিও সি চাকৰি এটাৰ কাৰণে হাহাকাৰ কৰি ঘূৰি ফুৰিছিল কিন্তু কমলে এটা ডাঙৰ অফিচত মেনেজাৰ হিচাপে চাকৰি পালে কিয়নো তাৰ চাকৰিটো কোনো কৰ্মদক্ষতাৰ ফলত পোৱা নাছিল তাৰ চাকৰিটো টকা দি কিনি লৈছিল এতিয়া কমলে ৰাতুলক ক'ৰবাত লগ পালে ঠাট্টা কৰে এনেদৰে ৰিয়াৰো বিয়াৰ উপযুক্ত বয়স হৈছিল তাই ৰাতুলক ভাল পাইছিল যদিও ঘৰৰ মানুহে এটা চাকৰি নথকা ল'ৰালৈ বিয়া দিব বিচৰা নাছিল আৰু তেনেতে ৰিয়াহঁতৰ ঘৰৰ মানুহে গম পালে যে ৰিয়াক কমলে মনে মনে ভাল পাই আছিল আৰু সি এটা ডাঙৰ কোম্পানীত মেনেজাৰৰ চাকৰি কৰিছিল সেইবাবে ৰিয়াহঁতৰ ঘৰৰ মানুহে তাৰ লগতে বিয়া ঠিক কৰি দিলে ৰাতুলে ৰিয়াৰ বিয়াৰ কথা গম পাই খুব দুখ পালে অৱশ্যে তাৰ বেলেগ একো উপায় নাছিল এদিন হঠাতে পুলিচে কমলক ধৰি থানালৈ লৈ গৈছিল কিয়নো সি অফিচত লিখা কাগজবোৰ নিজে লিখা নাছিল সেইবোৰ কাগজ ডুপ্লিকেট আছিল তাৰ 3 বছৰৰ কাৰণে জেল হ'ল সেই সময়তে ৰাতুলে প্ৰাইভেট চাকৰি এটাত জইন কৰিলে আৰু ৰিয়াৰ ঘৰৰ মানুহে তাইক ৰাতুললৈ বিয়া দিবলৈ ঠিক কৰিলে আৰু 1 মাহৰ পাছতে ৰাতুল আৰু ৰিয়াৰ বিয়া হৈ গ'ল আৰু সিহঁত দুয়োটাই সুখেৰে জীৱন যাপন কৰিলে আছিল আজি ষ্টৰীটো কেনে পালে কমেণ্ট বক্সত জনাবচোন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব